আজি আমাৰ কাৰণে এটা বহুত ডাঙৰ দিন হয়। আজি আমাৰ হৰ্ষিতা আমাৰ সোণাপৰীজনীৰ স্কুলৰ প্ৰথম দিন। সেয়ে মাক জীয়েক দুইজনী ৰেডি হৈ গ'লোঁ আৰু আমাৰ হৰ্ষিতা পূৰা এক্সাইটেড হৈ আছে স্কুল যাম বুলি। আৰু তাই ইউনিফৰ্মযোৰ পিন্ধিও মানে বহুত ফূৰ্তি হৈছে, দেখিছেনে? তাই মানে পূৰা এক্সাইটেড, জিমিৰ লগত অকণমান খেলিছে, স্কুল যাব, মুঠতে ফ্ৰেণ্ডছ পাব, বহুত ফূৰ্তি। সেয়ে আমি মিষ্টাৰ প্ৰধানৰ কাৰণে দুইজনী ৱেইট কৰি আছোঁ। মিষ্টাৰ প্ৰধান ওলাই অহাই নাই, সদায় নিচিনাকৈ অকণমান হ'লেও দেৰি কৰিবই। এয়া আহি গ'ল মিষ্টাৰ প্ৰধান। এতিয়া হৰ্ষিতাই চবকে বাই বাই দিছে আৰু স্কুল যাব তাই। আৰু আমি এয়া আহি গ'লোঁ স্কুল পায়ে লগ পাই গ'লোঁ আমাৰ ঘৰৰ মানুহখিনিক, মানে মোৰ মা ঘৰৰ মানুহখিনিক পাই বহুত ভাল লাগিলে। আৰু এয়া এতিয়া হৰ্ষিতাক মই স্কুললৈ পঠিয়াই দিছোঁ। ভিতৰলৈ মানে পেৰেণ্টছ অকণো এলাউ কৰা নাই সোমাবলৈ। সেয়েহে আৰু কি কৰিম, এইকণ সময় বহুত কষ্ট হয়, কাৰণ আজিলৈকে কোনদিনো তাইক মই এনেকৈ পঠোৱা নাই ক'তো, মানে মোৰ বাহিৰে তাই বেলেগত থকা নাই, মই লগত থাকোৱেই। সেয়েহে অকণমান চিন্তা হৈছে, কষ্টও হৈছে অকণমান। মানে কি কৰিব এতিয়া, যাওঁতেতো বহুত ধুনীয়াকৈ হাঁহি মুখেৰে গৈছে তাই, ধুনীয়াকৈ পাপাক তাই বাই দিছে। ভিতৰত বা কি হয়, কান্দিবই নে কি হয়, বৰ চিন্তা হৈ থাকে কিন্তু দেই। সকলো পেৰেণ্টছৰ কাৰণে বহুত মানে কষ্টৰ হয় এইটো সময়টো। 2 ঘণ্টা সময় পাৰ হোৱাৰ পিছত এতিয়া সিহঁতৰ ছুটিৰ সময় হৈ গ'ল। এইটো সময় সকলো পেৰেণ্টছৰ মানে বহুত চিন্তা আৰু টেনশ্যনত থাকে তেওঁলোকে। আমি মানে এইফালৰ পৰা জুমি চাব বিচাৰোঁ, সেইফালৰ পৰা কি বা কৰিছে ভিতৰত, সকলোৰে টেনশ্যন হৈ থাকে। এয়া দেখিছেনে আমাৰ হৰ্ষিতা আহিছে, মই কৈছোঁ নহয়, দেখিয়ে মোক তাইক বেয়াই লাগি গ'ল। যাওঁতে যেনেকৈ হাঁহি হাঁহি বাই দিছিলে, আহোঁতে একেবাৰে বেচেৰীজনী ইমান দুখ লগাকৈ কান্দিছে, কৈছোঁ নহয়। কি কৰিম এতিয়া, কান্দিলেও উপায় নাই। চবেই আমিও কান্দিছিলোঁ আমাৰ মা দেউতাই যেতিয়া দিছিলে। স্কুল গ'লে প্ৰায় প্ৰথম 2 দিনমান ল'ৰা ছোৱালী কান্দেই, আৰু যিহেতু সিহঁতৰ ভৱিষ্যতৰ কথা থাকে, কান্দিলে বুলিতো আৰু স্কুল নপঠিয়ালে নহ'ব ন, স্কুলটো পঠিয়াবই লাগিব। সেয়েহে কষ্ট হ'লেও, মনত দুখ লাগিলেও, কান্দিলেও ল'ৰা ছোৱালী অকণমান সেইটো সহ্য কৰিব লাগিবই মাক বাপেকে। আৰু এয়া একো নাই, এডজাষ্ট হৈ যাব। আৰু সকলোৱে তাইক আশীৰ্বাদ কৰিব যাতে তাই ভালকৈ পঢ়া শুনা কৰি ভাল মানুহ হয় আগলৈ। সকলোৱে আশীৰ্বাদ কৰিব মোৰ ছোৱালীজনীক।